গাইজ এতিয়া মই মৰাণ পালোহি ইয়াতে হোটেল এখনত সোমাই কিবা এটা খাই ললোঁ গুড মৰ্নিং গাইজ হেপী দুৰ্গা পূজা আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই যাবলৈ ওলাইছোঁ শিৱসাগৰ আৰু আপোনালোকক মই তাতে যিমানবোৰ দেখুৱাব পাৰোঁ ৰংঘৰ কাৰেংঘৰ জয়দৌল শিৱদৌল সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ এতিয়া আমি শিৱসাগৰলৈ গৈ আছোঁ আৰু আপোনালোককতো শিৱসাগৰৰ বিষয়ে নতুনকৈ কোনো পৰিচয় দিব লগা নাই তথাপিও শিৱসাগৰৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ কথা কৈ দিছোঁ শিৱসাগৰ নামৰ উৎপত্তি তাত থকা শিৱসাগৰ পুখুৰীৰ পৰা হৈছে যিটো পুখুৰী ইংৰাজী 1734 চনত ৰাণী অম্বিকাই শিৱ দেৱতাৰ নাম উৎসৰ্গা কৰি খন্দাইছিল আৰু আহোম ৰাজত্বকালত নিৰ্মাণ কৰা বিভিন্ন কীৰ্তিচিহ্ন নগৰ তথা সমগ্ৰ শিৱসাগৰ জিলাতে আছে আৰু চহৰখনক দিহিং বৰ্ষাৰণ্যই আৱৰি ৰাখিছে য'ত দিহিং আৰু লোহিত নৈ মিলি যায় গাইজ এতিয়া মই বগীবিল পাৰ হৈ ইয়াতে চুকাফা তিনিআলি পালোহি আৰু মই এই মোৰ বেক চাইডে ৰাস্তাটো দেখিছে তাৰ পৰা আহিছোঁ আৰু এইফালেদি ডিব্ৰুগড় টাউনলৈ যোৱা হয় তিনিচুকীয়ালৈ যোৱা হয় আৰু এতিয়া আমি এইফালেদি যাম ইয়াৰ পৰা শিৱসাগৰলৈ আৰু 67 কিলোমিটাৰ আছে 67 কিলোমিটাৰ আৰু বেছি টাইম নালাগে এঘণ্টামান লাগিব এঘণ্টা বা ডেৰ ঘণ্টা লাগিব তেন্তে ভিডিঅ'টো চাই থাকক গাইজ এতিয়া মই মৰাণ পালোহি ইয়াতে হোটেল এখনত সোমাই কিবা এটা খাই ল'লোঁ কাৰণ ৰাতিপুৱা 6:30 বজাতে অহা একো খাই অহা নাই সেইটো কাৰণে ভোকো লাগিছিলে সেইটোৱে ভাবিলোঁ ইয়াতে কিবা এটা খাই লওঁ আৰু ইয়াৰ পৰা এতিয়া 43 কিলোমিটাৰ আছে আৰু এতিয়া টাইম হৈছে 10টা বাজিবলৈ হ'ল আমি 12টা নহ'লে 11:30মান বজাত পাই যাম মৰাণ 11:30 মানত পাই যাম আৰু তাৰপিছতে আপোনালোকে ভিডিঅ'টো চাই থাকক তেন্তে বলক এতিয়া আমি ৰংঘৰ পালোহি ইয়াতে ক'ভিডৰ কাৰণে বন্ধ হৈ আছে সেইটোৰ কাৰণে আমি সোমাব নোৱাৰিলোঁ চ' আপোনালোকক বাহিৰৰ পৰাই দেখুৱাই দিছোঁ এতিয়া বেলেগ কেইখনত গৈ চাওঁ সেইকেইখনো খোলা আছেনে বন্ধ আছে এতিয়ালৈ গৈ গম পোৱা নাই আমি তালৈকে গৈ চাওঁ তাতে আপোনালোকক লগ পামগৈ এইখনেই হৈছে ৰংঘৰ আৰু এইখন হ'ল দুমহলীয়া ঐতিহাসিক পকী গৃহ যাক আহোমসকলে তেওঁলোকৰ শাসনকালত পেভিলিয়ন মানে মণ্ডপ হিচাপে ব্যৱহাৰ কৰিছিল আৰু এইখন এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে প্ৰখ্যাত এই ঘৰটো আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰ ৰূপহী পথাৰত 1746 চনত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ পৰা এসময়ত ৰাজ পৰিয়াল আৰু বিশিষ্ট ৰাজ বিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম'হ যুঁজ হেন যুঁজ আৰু বেলেগ বেলেগ কাৰ্যসূচীবিলাক উপভোগ কৰিছিল আৰু এতিয়াও এই ৰংঘৰৰ বাকৰিত বহু ডাঙৰকৈ বিহু পতা হয় যদি পাৰোঁ অহাবাৰৰ বিহুত
আহি ইয়াৰ পৰিৱেশ নিশ্চয় দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। এইবাৰটো ভিতৰলৈ সোমোৱা নহ'লেই, চ' নেক্সট বাৰলৈ আপোনালোকে ৰৈ থাকক আৰু। এতিয়া আমি গৈ আছোঁ তলাতল ঘৰ ফালে, আৰু ঘৰটো দেখিছে, সেইটোৱে হৈছে গোলাঘৰ বা খাৰঘৰ, যিটো ইটাৰে নিৰ্মিত, আৰু আহোম ৰজাঘৰীয়াসকলে ইয়াতে খাৰ বাৰুদ, অস্ত্ৰ শস্ত্ৰ আৰু বন্দুক, বৰটোপ মানে যুদ্ধৰ কাৰণে যিবোৰ বস্তু ব্যৱহাৰ হোৱা সেইবোৰ ৰাখিছিল। আৰু এই ঘৰটো স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। এইখনে হৈছে আহোম স্বৰ্গদেউসকলৰ ৰাজমহল তলাতল ঘৰ, আৰু এই তলাতল ঘৰখন 7 মহলৰ, আৰু ইয়াৰে 4টা মহল মাটিৰ ওপৰত আৰু 3টা মহল মাটিৰ তলত আছে। সঁচাকৈ ঘৰখন চাই এনেকুৱা ফিল হৈছে যেন এতিয়াও ৰজাই খটখটিৰ পৰা নামি আহিছে। আপোনালোকে বাহুবলী ফিল্মখন নিশ্চয় চাইছে নহয়, একজেক্ট তেনেকুৱাই ফিল হৈছে। আৰু এইকেইটাই হৈছে বৰটোপকেইটা, মানে মেইন গেটৰ সোঁফালে 2টা আৰু বাওঁফালে 2টা ধুনীয়াকৈ সজাই ৰখা হৈছে। বাহিৰৰ পৰাই ইমান ভাল লাগিছে, ভিতৰত সোমাই চাব পৰা হ'লে আৰু ভাল লাগিলে হয়, কিন্তু কি কৰিব, কপালে বেয়া। এতিয়া আমি জয়সাগৰ পুখুৰীলৈ আহিলোঁ, তেন্তে বলক জয়সাগৰ পুখুৰীখন আমি একেলগে চাওঁ। এইখনে হৈছে জয়সাগৰ পুখুৰী। এই পুখুৰীটো আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ মাতৃ জয়মতীৰ সোঁৱৰণত 1696 খ্ৰীষ্টাব্দত খন্দাইছিল। এই পুখুৰীটো ভাৰতৰ ভিতৰত মানুহে খান্দি উলিওৱা আটাইতকৈ ডাঙৰ পুখুৰী। আৰু আপোনালোকক যে দেখুৱাইছিলোঁ তলাতল ঘৰ, সেই তলাতল ঘৰলৈ এই জয়সাগৰ পুখুৰীৰ পৰাই পানী যোগান ধৰা হৈছিল। এই পুখুৰীখন বহুত ডাঙৰ আৰু দীঘল, প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ, আৰু পুখুৰীৰ কাষে কাষে কিছুমান পদুম ফুল, ভেট ফুল, মেটেকা আদি দেখিবলৈ পোৱা গৈছে। কিন্তু মাজৰডোখৰ পূৰা চাফা, দেখিলেই কিবা গা ধুওঁ লাগি গৈছে, কিন্তু সাঁতুৰিব নজনাৰ কাৰণে ধোৱা নহ'ল। আৰু আপোনালোকে যদি সাঁতুৰিব জানে তেতিয়াহ'লে ইয়াতে আহি গা ধুব পাৰিব। এতিয়া আমি আহি পালোঁ শিৱদৌল, আৰু এই দলৰ দুই কাষে দেৱী দল আৰু বিষ্ণু দল আছে। এতিয়া আমি প্ৰথমতে শিৱদৌলখন চাওঁ। এই শিৱদৌলখন স্বৰ্গদেউ শিৱসিংহই তেওঁৰ পত্নী অম্বিকা কুঁৱৰীৰ নিৰ্দেশক্ৰমে 1731 খ্ৰীষ্টাব্দত
সোণৰ কলচীৰ সৈতে শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰী খন্দোৱা হৈছিল। এই শিৱদৌল অসমৰ সকলোবোৰ দৌলতকৈ ওখ। এই শিৱদৌলৰ উচ্চতা 120 হাত আৰু দৌলটোৰ ওপৰত থকা কলচীৰ উচ্চতা 7.5 ফুট। আৰু শিৱদৌলৰ এই কলচীটোত থকা সোণখিনি এৰুৱাই নিবৰ কাৰণে মানে কলচীটোলৈ গুলিয়াইছিল, কিন্তু কলচীটো বা সোণখিনি মানে খহাব নোৱাৰিলে আৰু 1950 চনৰ ভূমিকম্পত সেই কলচীটো খহি পৰিছিল যদিও আকৌ আগৰ স্থানত স্থাপন কৰা হ'ল। আৰু এই দৌলটোত সদায় শিৱৰ পূজা অৰ্চনা কৰা হয় আৰু বিশেষকৈ শিৱৰাত্ৰিৰ দিনা এই দৌলৰ কাষতে এখন ডাঙৰ মেলা বহে আৰু এই মেলাত বহু দূৰ দূৰণিৰ পৰা শিৱভক্ত বা যিকোনো মানুহ আহি পিনি ইয়াতে মানে শিৱক পূজা কৰে। এইখনে হৈছে দেৱীদৌল আৰু ইয়াতে প্ৰত্যেক দুৰ্গা পূজাত ইয়াতে ডাঙৰকৈ দুৰ্গা পূজা পতা হয়। তো আপোনালোকে দেখিয়ে পাইছে। এইখনে হৈছে বিষ্ণুদৌল আৰু বিষ্ণুদৌল দুখন আছে, জয়সাগৰত এখন আছে আৰু ইয়াতে এখন আছে। গাইজ, এতিয়া মই শিৱসাগৰৰ পৰা আহি বগীবিল পালোহি আৰু এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে নিশ্চয় কমেণ্ট, শ্বেয়াৰ, লাইক আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকেও ভালে থাকক। আৰু এতিয়া মই বগীবিলত থকা কাঞ্চনজংঘাখনত সোমাইছোঁ মানে। আৰু এই ভিডিঅ'টো কাঞ্চনজংঘাৰ ভিডিঅ' আপোনালোকে নেক্সট ভিডিঅ'ত দেখা পাব। তেতিয়ালৈ টাটা, বাই বাই। এইটো এনে নৰ্মেল টাইমত সোমাব দিয়ে নে? নৰ্মেল টাইম মানে এইটো এপ্ৰিলৰ 15 তাৰিখৰ পৰা ক'ভিডৰ কাৰণে বন্ধ আছে, লকডাউন যেতিয়া নাই এনে অন্য টাইমত এনেই যিকোনো বাৰতে খোলাই থাকে, বন্ধ নাথাকে। ভিতৰত সোমাব দিয়ে। কেতিয়াবা খোলা